हेलो गाइस गुड मर्निंग। आज এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি স্কুল যাবলৈ ওলাইছোঁ আমি এতিয়া, আৰু গৰম বহুত দিছে। এইটো মোৰ দোকানটো আপোনালোকক দেখুৱাম এতিয়া। এইটো মোৰ দোকান হয়, আপোনালোকে বহুতে নাই দেখা। এইটো মোৰ দোকান হয়, সৰু মৰু দোকান। এতিয়া বেছি দেৰি নকৰোঁ, এতিয়া স্কুল যাম কাৰণে বন্ধ কৰি দিছোঁ। গাইস আপোনালোকে মোৰ দোকানটো দেখিলে, এইটো সৰু দোকান হয়, ঘুমটি দোকান। আৰু এইটো গুড মৰ্নিং কৈ দে। গুড মৰ্নিং। এইটো স্কুল ওলালে, স্বাস্থ্য ভাল নাই ইয়াত গৰমত, আৰু স্কুল আজি যাব স্কুল। আমি এতিয়া স্কুল যাম। স্কুল ওলাই গ'লোঁ। হেল্ল' গাইছ, আমি ওলাই গ'লোঁ স্কুল। এইটো বাবুৰ লগত আমি ওলাই গ'লোঁ। এতিয়া গৈ থাকিম, আপোনালোকে চাব, আপোনালোকক দেখুৱাম আমি কি জেগাবিলাক গৈ আছোঁ। হেল্ল' গাইছ, এয়া স্কুল পাই গ'লোঁ আমি। স্কুল পাই গ'লোঁ। এতিয়া স্কুলৰ পৰা ঘৰ, আৰু খুব গৰম দি আছে। এইটো আমাৰ বাবু স্কুলৰ পৰা আহিলে, কাপোৰ চাপোৰ খুলি পেলাই, একদম চোলা পেণ্ট খুলি পেলাই ঠাণ্ডা লৈ আছে, বতাহ লৈ আছে ফেনত। আৰু আমাৰ মঞ্জুৱে এয়া খানা খাই আছে, ভাত খাই আছে। ফেনৰ ওচৰত ঠাণ্ডা লৈ আছোঁ আমি। আৰু অলপ পিছত মই আপোনালোকক দেখুৱাই আছোঁ, আমাৰ ওচৰৰ স্কুল এখন আছে, আৰু সেই স্কুলখনতে মই পঢ়িছিলোঁ। আৰু স্কুলখনৰ ওচৰতে কি কি কাম হৈ আছে সেইবিলাক মই দেখুৱাম, আপোনালোকে চাই থাকিব। স্কুলৰ পৰা ঘৰ, আৰু খুব গৰম দি আছে। এইটো আমাৰ বাবু স্কুলৰ পৰা আহিলে, কাপোৰ চাপোৰ খুলি পেলাই, একদম চোলা পেণ্ট খুলি পেলাই ঠাণ্ডা লৈ আছে, বতাহ লৈ আছে ফেনত। আৰু আমাৰ মঞ্জুৱে এয়া খানা খাই আছে, ভাত খাই আছে। ফেনৰ ওচৰত ঠাণ্ডা লৈ আছোঁ আমি। আৰু অলপ পিছত মই আপোনালোকক দেখুৱাই আছোঁ, আমাৰ ওচৰৰ স্কুল এখন আছে, আৰু সেই স্কুলখনতে মই পঢ়িছিলোঁ। আৰু স্কুলখনৰ ওচৰতে কি কি কাম হৈ আছে সেইবিলাক মই দেখুৱাম, আপোনালোকে চাই লওক। স্কুল কিমান সুন্দৰ পৰিৱেশ ইয়াত পঢ়িছিলোঁ, সৰুৰে পৰা পঢ়িলোঁ। আগত আমি পঢ়ি থাকোঁতে এইটো আছিলে বাঁহৰ, আৰু এতিয়া হৈ গ'ল সম্পূৰ্ণ পকাৰ হৈ গ'ল। আৰু ল'ৰা ছোৱালীও আছে ইয়াত, এতিয়া পঢ়ি পেলাই ভাল পায়। বাবু গৰমত ক'ত যোৱা? ইফালে যাব নালাগে ক'তো এতিয়া দেই। ঘৰত থাকা, এতিয়া ক'তো যাব নালাগে, ৰ'দ দিছে। এইটো বাহিৰ ফালৰ পৰা মোৰ দোকানটো হয়, এইটো বাহিৰ ফালৰ পৰা এইটো। আৰু এইটো সম্পূৰ্ণ দেখুৱাই দিছোঁ। এইটো হৈ গ'ল আমাৰ ঘৰ। এইটো আমাৰ ঘৰ। আমাৰ ঘৰৰ আইৰণ হৈ গৈছে টিংবিলাক। এইফালে মোৰ বাইক। আমাৰ ঘৰত আমি তিনিজন থাকোঁ, মই, মোৰ মিছেছ আৰু মোৰ ল'ৰাটো থাকোঁ। আৰু আপোনালোকক গোটেইবিলাক দেখুৱালোঁ। আৰু আমাৰ ঘৰত দেখুৱাই দিছোঁ। এইটো